আৰু ফাইনেলি মানে আমাৰ এতিয়া আহি গ'ল মানে বস্তুটো আৰু এতিয়া হেল্ল' এভৰিৱান, বহুত অপেক্ষাৰ মূৰত আমাৰ ফেমিলিত এটা নতুন সদস্য আহি আছে, গতিকে চাই থাকক আমি ক'লৈ গৈ আছোঁ। আৰু ফাইনেলি এয়া আমাৰ নতুন সদস্য আহি পাই গ'লহি। এইখনে আমাৰ নতুন সদস্য হয়, যিটোলৈ অপেক্ষা কৰি আছিলোঁ আহি গ'ল আৰু এতিয়া এয়া। আৰু বেক চাইডটো আপোনালোকক দেখাই দিছোঁ, এয়া চাওক, মানে গধূলিয়ে হ'ল আৰু অৱশেষত আমি ঘৰলৈ যাবলৈ ওলালোঁ। গাড়ীখন আগত গৈছে আৰু যিহেতু গাড়ীৰ কাৰণে অলপ গাড়ী পূজা কৰিবলৈ আমাক যি দৰকাৰ হৈছে তাকো আমি লগতে কিনি ল'লোঁ আৰু লগতে আমি হোটেলত গৈ মিঠাই কিনি ল'লোঁ। আৰু মিঠাই কিনাৰ পিছত আৰু এয়া আমাৰ গাড়ীৰ আগত আৰু আমি পিছত গৈ আছোঁ। কেনেকুৱা লাগিছে বাৰু অনুভৱটো কওক আপোনালোকে, মানে বুজাব নোৱাৰা এটা অনুভৱ। যিহেতু মানে ঘৰলৈ এটা নতুন বস্তু আহিলে ফূৰ্তি, কিমান এটা ভাল লগা মুহূৰ্ত নহয়নে বাৰু। আৰু ইয়াৰ লগতে মই চাওক দেখাই দিছোঁ। আৰু অৱশেষত আমি বৰদলনি চাৰিআলি পাই গ'লোহি, আমাৰ ঘৰ চাৰিআলি পাই গ'লোহি। আৰু গাড়ীখন চাৰিআলিতে ৰৈ আছিলে, বৰদলনি চাৰিআলি। অৱশেষত আমি ঘৰ পাই গ'লোহি আৰু ঘৰ পোৱাৰ পিছতে যি পূজা কৰিব লাগে পূজা কৰি ল'লে। আৰু এয়া দেখিছেনে পূজা কৰি আছে, লগতে নাৰিকল ভাঙি গাড়ীখনত পানীখিনি ছটিয়াই দিছে। ফাইনেলি ঘৰ পাই গ'লোহি, মানে বহুত গৰম হৈছে, লগতে গাড়ীৰ ভিতৰত সোমাই পিনি এটা ভিডিঅ' কৰি দিছোঁ। আৰু যিহেতু মানে গাড়ী আনিছোঁ, কোনেওতো নেৰেই পাৰ্টি নোখোৱাকৈ, গতিকে এয়া মাংস আনিলে আৰু মাংস ইয়াৰ লগতে ভাত বহাই দিলে। আৰু এয়া জিও টোপনি ধৰিছে, তাক জোকাই আছোঁ মই, টোপনি ধৰিছে কিন্তু সি নুশুৱে দেই। কিন্তু মই তাক শুৱালোঁ, আপোনালোকে চাওক সি শুইছে নে নাই শুৱা। এয়া কৰি আছে এই ককায়েকৰ লগত, তাক মৰামৰি কৰি পিনি মানে চুপতি কৰি আছে। আৰু লগতে তাক মই এইটো টেডি বেয়াৰ পালোঁ বুলি জোকাই আছোঁ, সি হাঁহিছে। আৰু এয়া মাংস উতলি আছে, 90% হৈছেগৈ আৰু 10% হ'বলৈ বাকী আছে। আমাক ক'ত বহি আছে, ওপৰত আহি বহি আছে, এই তাৰপৰা আহি ইয়াৰ পৰা বহি আছে চাওক। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, বাই।